হাই ফ্ৰেণ্ডছ, কি খবৰ? ইনাম গৰম পৰিছে, জুচ খাবলৈ মন গৈছে। এয়া মই নেমু আৰু ফ্ৰিজৰ আইচৰ পানী দি কিনে মানে ঠাণ্ডা পানী দি মানে নেমুৰ চৰবত বনাইছোঁ। মানুহজনে ইয়াতে হাবি জংঘল চাফা কৰি আছে, গতিকে মনটো বেয়াও লাগি আছে। তেখেতে চাফা কৰা দেখা পায় আৰু তেখেতক কৈছোঁ কৰিব নালাগে, তেখেতে কথা নুশুনে, কাম কৰিয়ে ভাল পায়, বহি নাখায়। চাওকচোন মানুহটোৰ এখন হাতো নাই, এখন হাতে দিয়েই মানে জংঘলবিলাক চাফা কৰিছে আৰু ভৰিও এখনৰ প্লাষ্টিকৰ। গতিকে মানুহজনক চাওকচোন কেনেকুৱা অৱস্থা, তথাপিতো মানে কামহে কৰি আছে। মোৰ বেয়া লগাৰ কাৰণে এক গিলাচ মানে নেমুৰ ৰস লৈ আহিলোঁ, খাই কিনে অলপমান মানে এনাৰ্জি পাব বুলি। সেয়েহে চাওকচোন মানুহজনক ঘামি জামি অৱস্থা একেবাৰে বেয়া কৰি পেলাইছে। কি কৰিব, উপায় নাই মানুহজনৰ লগত। মানে ইনাম কাম কৰে আৰু মই এই ছাতি লৈ আহিছোঁ গৰমত। ইনাম মানে গৰমত এনেই ওলাবই নোৱাৰি আৰু মানে ভৰিত চেণ্ডেল আৰু পাকাখনো মানে তলৰ বহুত গৰম হৈ গৈছে। গৰমত ইনাম গৰম, ভৰিত মানে খোজ দিব নোৱাৰি পাকাত, ইনাম গৰম। চেণ্ডেল পিন্ধি আহিছোঁ আৰু ঘামে চাওঁচোন মুখখন, বাপৰে ঘামে মানে চাইয়াত যায় আৰু এই গৰমত কি কৰি কাম কৰাৰ মজাটো বহুত বেলেগ। চৰকাৰে দেখোন মাহিলী কাম কৰিলে এক্সট্ৰা এনাৰ্জি পোৱা যায়। কাম কৰিলে বহুত এনাৰ্জি পায়। বহি থাকিলে শৰীৰৰ পালছবিলাক অকামিলা হৈ যায়। কামত যেতিয়া ব্যস্ত থাকি পূৰা এক্টিভ যেন ব্যায়ামহে কৰিছোঁ। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, এটা লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ মানুহজনক আশীৰ্বাদ কৰি যাব যাতে ভালকৈ থাকে আৰু ভিডিঅ' বনাব পাৰে।